এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ ভাৱে আৰু ৰাজ্যবাসীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ কেইটামান বিগ ব্ৰেকিং নিউজ। ওমিক্ৰনক লৈ ভাৰতৰ প্ৰথম কঠোৰ সিদ্ধান্ত। পুনৰ বন্ধ হ'ব নেকি শিক্ষা অনুষ্ঠান? 15 দিনৰ ভাৱে 144 ধাৰা জাৰি। ৰাজ্যৰ বিদ্যালয় মহাবিদ্যালয়ত এতিয়া কোভিডৰ আতংক। এই কোভিডৰ ভাৱে বন্ধ কৰা হৈছে বহুকেইটা শিক্ষা অনুষ্ঠান। ইয়াৰ ভাৱে পণ্ডিত দীনদয়াল আদৰ্শ মহাবিদ্যালয় বন্ধ কৰা হৈছে। এই কোভিডৰ ভাৱে ভাৰতৰ কঠোৰ সিদ্ধান্ত। মুখ্যমন্ত্ৰী নিজে কৈছে যে কোভিড আছে, কোভিড থাকিবই আৰু কোভিডত নিজে অলপ যুঁজি জীয়াই থাকিবলৈ সক্ষম হ'ব লাগিব আৰু সকলোৱে ভেকচিন লওক আৰু সকলোৰ ভাৱে ভেকচিন লোৱাটো বাধ্যতামূলক। বন্ধুসকল, সবিশেষ তথ্য এইটো ভিডিঅ'ত জনাবলৈ চেষ্টা কৰিম। ইয়াৰ আগতে মোৰ এটা সৰু ৰিকুৱেষ্ট থাকিব, এই চেনেলত যদি নতুন আহিছে তেনেহ'লে এটা লাইক কৰি এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ৰাজ্যত বিদ্যালয় মহাবিদ্যালয়ত এতিয়া কোভিডৰ আতংক। কোভিডৰ ভাৱে 4 দিনলৈ বন্ধ কৰা হৈছে পণ্ডিত দীনদয়াল আদৰ্শ মহাবিদ্যালয়। এই মুহূৰ্তত আহি পৰিছে বিগ ব্ৰেকিং নিউজ, খুব ডাঙৰ এটা খবৰ। ইংৰাজী বিভাগৰ অধ্যাপকৰ দেহত ধৰা পৰিছে কোভিডৰ সংক্ৰমণ। কিছুদিন পূৰ্বে অৰুণাচলৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ পৰা আহিছিল অধ্যাপিকাগৰাকী আৰু তেওঁৰ গাত ধৰা পৰিছে কোভিডৰ সংক্ৰমণ। আৰু এই অৱস্থা চাই ভাৰতত প্ৰথমটো কঠোৰ সিদ্ধান্ত। মুম্বাইত জাৰি কৰা হৈছে কেইটামান নিষেধাজ্ঞা। 16 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰলৈকে বহু নীতি নিয়ম মানি চলাৰ নিৰ্দেশ। যিকোনো সামাজিক অনুষ্ঠানত 50 জনতকৈ অধিক লোক সমাৱেশ হ'ব নোৱাৰে। ৰাজহুৱা স্থানত 5 জনতকৈ অধিক লোক সমাৱেশ হ'ব নোৱাৰে। সভা সমিতি আৰু সমদল উলিওৱা নিষেধাজ্ঞা আৰক্ষীৰ। কোভিডৰ এই নতুন ভেৰিয়েণ্টক লৈ চিন্তিত হৈ পৰিছে স্বাস্থ্য বিভাগ। ভাৰতত ওমিক্ৰনৰ আক্ৰান্তৰ সংখ্যা 87লৈ বৃদ্ধি। বিশ্বৰ 80খন দেশলৈ বিয়পিছে ওমিক্ৰন। দেশৰ ভিতৰতেই মহাৰাষ্ট্ৰত সৰ্বাধিক আক্ৰান্তৰ সংখ্যা। এতিয়ালৈকে মহাৰাষ্ট্ৰত 32 জনৰ দেহত ধৰা পৰিছে এই নতুন ভেৰিয়েণ্ট। মুখ্যমন্ত্ৰীৰ তাতে কঠোৰ সিদ্ধান্ত। কোভিড আছে, কোভিড হৈ থাকিব। আমি সকলোৱে সাৱধানতা ল'ব লাগিব আৰু সকলোৱে ল'ব লাগিব ভেকচিন। কোভিডত মৃত্যুৰ হাৰ এতিয়া কম। কোভিডৰ সৈতে যুঁজি আমি জীয়াই থাকিবলৈ শিকিব লাগিব। কোভিড সম্ভৱতঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। কোভিডটো আছে আৰু কোভিড হৈ থাকিব, কিন্তু সকলোৱে অলপ সাৱধানতা লওক, ভেকচিনটো লৈ থাকক আৰু কোভিডত যিহেতু মৃত্যুৰ হাৰ এতিয়া বহুত কম, সেইকাৰণে কোভিডৰ লগত আমি লাহে লাহে যুঁজি জীয়াই থকা শিকিব লাগিব। কোভিডটো আছে।